তো নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ তোমালোক সকলোকে আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঞ্চম শ্ৰেণীৰ যিখন নতুন গণিত আছে সেই গণিতখনৰ প্ৰথম পাঠ যিটো আছে দশমিক পদ্ধতিৰ সংখ্যা আৰু ৰমান সংখ্যা সেইটোৰ পাঠৰ বিষয়ে আমি আলোচনা কৰিম। আমি ভিডিঅ'কেইটা পাৰ্ট দি যাম অনুশীলনীকেইটা। তো তোমালোকে ভিডিঅ'বিলাক শেষলৈ চাই থাকিবা আৰু যদিহে তোমালোকে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তেতিয়াহ'লে বেছি পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ প্ৰথম কুৱেশ্যনটো আছে তলৰ সংখ্যাকেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। আৰু ইয়াতে আমাক স্থানমান তালিকাত প্ৰকাশ কৰিব দিছে যিটো ভাৰতীয় পদ্ধতিত। ভাৰতীয় পদ্ধতিত কেনেকৈ আছিল? ভাৰতীয় পদ্ধতিত তোমালোকৰ তালিকা এখন দিয়া আছে কিতাপত। সেই কিতাপৰ তালিকা মতে মই তোমাক এটা ইয়াৰে যিকোনো এটা কৰি দেখাই দিছোঁ। মই ইয়াৰে তোমালোকক অপশ্যন ডিটো কৰি দেখাই দিছোঁ। তোমালোকে চাই থাকিবা। এই অপশ্যন ডি মই তোমালোকক কৰি দেখাইছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে দেখিছে তোমালোকে একৰ ডি অপশ্যনটো মই তোমালোকক কৰি দেখাইছোঁ। আৰু ইয়াতে কিমান আমি চাৰ্টখন ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ইয়াতে আমাৰ এককৰ ঘৰত কেইটা আমাৰ ঘৰ আছে? ইয়াতে 3টা ঘৰ আছে। হাজাৰত 2টা আছে, লাখত 2টা আছে আৰু কৌটিত 2টা আছে। গতিকে আমি এককৰ ঘৰত কি দিয়া আছে? একক, দশক, শতক। হাজাৰৰ ঘৰত কিমান আছে? হাজাৰ, 10,000 আৰু লাখত আছে লাখ আৰু 10 লাখ। কৌটিত আছে কৌটি আৰু 10 লাখ। তো গতিকে আমি সংখ্যাটো ইয়াতে যিমান থাকে সেই সংখ্যাকেইটা আমি ইয়াতে ধুনীয়াকৈ বহাই যাম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা, যিহেতু এইটো একদম বহুতেই সহজ হয়। সেইকাৰণে তোমালোকক মই চিম্পলকৈ দেখাই দিছোঁ, ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যায়। আৰু ইয়াতে আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ 2 নম্বৰ কুৱেশ্যনটো আছে। এই 2 নম্বৰ কুৱেশ্যনটো আছে আমাৰ তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। স্থানমান তালিকাত প্ৰকাশ কৰিবলৈ হ'লে আমি স্থানমান তালিকাখন আমি উলিয়াই ল'ব লাগিব। আৰু তোমালোকক মই দেখাই দিছোঁ ডাইৰেক্ট। মই ইয়াৰে যিকোনো 2টা কৰি দিম তোমালোকক। সেই 2টা তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা, তেতিয়া মনত থাকিব। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিছা নম্বৰ অপশ্যনটো মই কৰি দিছোঁ, যিহেতু এইটো আটাইতকৈ দীঘল। গতিকে আমি চাৰ্টখন এনেকৈ বহাই ল'ব লাগিব। এই চাৰ্টখন আমি এনেকৈ বহাই ল'ব লাগিব। আৰু ইয়াতে আমি ভাগ কৰি দিছোঁ, মই তোমালোকক বুজি পোৱাৰ কাৰণে এই 3টা ভাগ কৰি দিছোঁ, একক, হাজাৰ আৰু মিলিয়ন। তো আমাৰ এককৰ ঘৰত আছে ইয়াতে একক, দশক, শতক আৰু হাজাৰৰ ঘৰত আছে হাজাৰ, 10,000 আৰু 100,000। মিলিয়নৰ ঘৰত আছে মিলিয়ন, 10 মিলিয়ন আৰু 100 মিলিয়ন। তাৰপিছত আমাৰ কিমান? বিলিয়ন থাকে। গতিকে আমাৰ এইটো সংখ্যাটো তোমালোকে দেখিছা, এই সংখ্যাটো আমি ইয়াতে বহাব লাগিব চাৰ্টখনত। এককৰ ঘৰত আমি বহাব লাগিব 8, দশকৰ ঘৰত বহাব লাগিব 9 আৰু শতকৰ ঘৰত বহাব লাগিব 1। আৰু আমাৰ শতকৰ পিছত কি আহে? হাজাৰ। হাজাৰৰ ঘৰত বহাব লাগিব আমি 5 আৰু আমাৰ 10,000ৰ পিছত বহাব লাগিব 4 আৰু 100,000ত বহাব লাগিব আমি 5 আৰু 6, 5, 2 অৰ্থাৎ 6, 5, 2, 1। এইকেইটা আমি এই যিকেইটা আমাৰ ঘৰ আছে এইকেইটাত বহাব লাগিব। তোমালোকে নিশ্চয় বুজি পাইছা। তো এনেকৈ চাৰ্টখন বনাই লৈ তোমালোকে লিখিব লাগিব। তো এইখিনি আছিল এইটো। তোমালোকক মই ইয়াৰে নেক্সট কুৱেশ্যনলৈ লৈ গৈছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। আমাৰ কি আছে ছাত্ৰ-ছাত্ৰীসকল? আমাৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দিবলৈ হ'লে আমাৰ কিমান আছিল? সোঁফালৰ 3টা সংখ্যা, যিটো আমাৰ সোঁফালত 3টা সংখ্যা থাকে ইয়াতে সোঁফালত যিটো 3টা সংখ্যা আছে সেই 3টা সংখ্যাত আমি কমা দিব লাগিব। আৰু তাৰ প্ৰতি স্থানত 2টাৰ মূৰে মূৰে আমাৰ কমা বহি যায়। গতিকে আমি কিমান হ'ব ইয়াতে? যদি আমি C নম্বৰটো চাওঁ, C নম্বৰটোৰ আমাৰ কিমান হ'ব? সোঁফালত 3টা সংখ্যা মানে আমাৰ কিমান সোঁফালত কেইটা সংখ্যা আছে? 3, 9, 6। গতিকে 3, 9, 6, 6ৰ আগত আমাৰ কমাটো বহিব, অৰ্থাৎ ভাৰতীয় পদ্ধতিত আমাৰ। আৰু তাৰপিছত প্ৰতি 2টা স্থানৰ মূৰে মূৰে আমাক কমা দিব কৈছে। গতিকে আমি 1 আৰু 7 এই 2টা হ'ল। গতিকে 7ৰ আগত আমাৰ কমা বহিব। আৰু তাৰপিছত আমাৰ কিমানত বহিব? 7ত বহালোঁ আমি 4 আৰু 3, অৰ্থাৎ 7 আৰু 3ৰ মাজত বহিব কমাটো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা। তোমালোকক মই এটা কৰি দেখাইছোঁ। মই 1 নম্বৰটো দেখাই দিছোঁ ইয়াৰে। 1 নম্বৰটো দিয়া আছে তোমালোকে চোৱা। ভাৰতীয় পদ্ধতি আমাৰ কিমান হয়? 3টা স্থানৰ মূৰত প্ৰথম সোঁফালত 3টা স্থানৰ মূৰত কমা বহে। গতিকে আমি এইটো 1 নম্বৰটোত বহাইছোঁ আৰু প্ৰতি 2টা স্থানৰ মূৰে মূৰে কমা দিয়া হয়। ইয়াতে কিমানত? আমি 4ৰ আগত দি এবাৰ আৰু 2টা সংখ্যাৰ আগত আমি কমা দিছোঁ। তো তোমালোকে এইটো বুজি পাইছা। আৰু তোমালোকক মই A, C আৰু E অপশ্যনটো কৰি দিছোঁ। তোমালোকে এইখিনি বহীত নোট কৰি ল'বা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ।
আমাৰ 4 নম্বৰ প্ৰশ্নতে আমি আহিছোঁ তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা আৰু আন্তৰ্জাতিক পদ্ধতি আমাৰ নিয়মটো কি আছিল আন্তৰ্জাতিক পদ্ধতিত আছিল আমাৰ প্ৰতি তিনিটা সংখ্যাৰ মূৰে মূৰে কমা দিব লাগে ভাৰতীয় সংখ্যা পদ্ধতিত কিমান আছিল প্ৰতি মানে আমাৰ সোঁফালৰ ভাৰতীয় পদ্ধতিত আছিল আমাৰ সোঁফালৰ তিনিটা সংখ্যাত কমা দি প্ৰতি দুটা স্থানৰ মূৰে মূৰে কমা দিব লাগে আৰু আন্তৰ্জাতিক পদ্ধতিত আমাৰ হৈছে এই আন্তৰ্জাতিক পদ্ধতিটো হৈছে আমাৰ তিনিটা স্থানৰ মূৰে মূৰে কমা দিব লাগে তেতিয়াহ'লে আমি তোমালোকক ইয়াৰে দুটা বা এটা কৰি দেখাইছোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াতে এইখিনি লিখি লৈছোঁ আমাৰ এ ডি আৰু ই অপশ্যনটো আমি লিখি লৈছোঁ ইয়াৰে তোমালোকৰ কি হ'ব আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিবলৈ হ'লে আমি দেখিছা তোমালোকে এই প্ৰথম তিনিটা স্থানত আমি কমা দিছোঁ আৰু ইয়াৰে তিনিটা স্থানত ইয়াতেতো আমাৰ নহ'ব গতিকে ডি অপশ্যনটো আমি চাইছোঁ ইয়াতে আমাৰ ডি অপশ্যনটোত আছে এইটোত আমাৰ প্ৰথম তিনিটা স্থানত কমা দিছোঁ নেক্সট তিনিটা স্থানত কমা দিছোঁ গতিকে ইটো হ'ব ইটো তেনেকৈ হ'ব তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰে আমি 5 নম্বৰ কুৱেশ্যনত আহিছোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল আমাৰ 5 নম্বৰ প্ৰশ্নটো আছে তোমালোকে দেখিছা তলৰ সংখ্যাকেইটা অংকৰে লিখা ইয়াতে অংকৰে লিখিব দিছে ইয়াতে কিমান আছে 5,66,007 গতিকে 5,66,007টো আমি অংকৰে লিখিবলৈ হ'লে এনেকুৱা হ'ব আৰু বিটো আছে 23,49,602 ইয়াতে তোমালোকক মই দেখাই দিছোঁ তোমালোকে নোট কৰি ল'বা আৰু চিটো আছে 8,35,09,018 গতিকে এইটো তোমালোকে লিখি ল'বা তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ 6 নম্বৰ কুৱেশ্যনটো আছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত আখৰেৰে লিখা ঠিক আছে আমাৰ ভাৰতীয় পদ্ধতিত আখৰেৰে লিখিব দিছে আমাৰ প্ৰথম এ নম্বৰ কুৱেশ্যনটো আমি দেখাই দিছোঁ এ নম্বৰটো কিমান আছে আমাৰ সংখ্যাকেইটা মই কৈ দিছোঁ 4629071 আৰু ইয়াতে আমাৰ কিমান হ'ব 46,29,071 গতিকে আমাৰ ভাৰতীয় পদ্ধতিত এনেকৈ হ'ব এইটো তোমালোকে দেখিছা এইখিনি নোট কৰি ল'বা ঠিক আছে 7 নম্বৰ কুৱেশ্যনলৈ আমি আহিছোঁ 7 নম্বৰ কুৱেশ্যনটো আছে আমাৰ এই নম্বৰটো আছে এইটো আছে 389140 আৰু ইয়াতে আমাৰ যদি আখৰে লিখিব লগা হয় আখৰে লিখিব লাগিলে আমি কিমান হ'ব এইটো 389,140 ঠিক আছে আৰু আমাৰ বি অপশ্যনটো আছে বি অপশ্যনটো কিমান আছে আমাৰ 42,187,005 ঠিক আছে আৰু চি নম্বৰটো আছে 97,199,897 তো তোমালোকক মই এইকেইটা কৰি দিছোঁ তোমালোকে নোট কৰি ল'বা বহীত তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ 8 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যাবোৰ স্থানমান অনুসৰি বিস্তাৰ কৰা আমি বিস্তাৰ কৰা বুলিলে কি বুজোঁ বিস্তাৰ কৰা বুলিলে বুজোঁ যিহেতু আমাৰ সংখ্যাবোৰ হেৰি থাকে তেতিয়াহ'লে আমি সংখ্যাবোৰ আমি ভাঙি পেলাই অনুক্ৰমত সজাব লাগিব তো আমাৰ এ নম্বৰটো আছে 8,12,415 8,12,415টো আমি কেনেকৈ লিখিব লাগিব 8টো আমি 8হে লিখিব লাগিব 8 লাখ আৰু ইয়াৰ পিছত কিমান আছে আমাৰ 12,000 আছে গতিকে 12,000 মানে 10,000ৰ লগত কিমান যোগ কৰিলে আমাৰ 12,000 হ'ব 2,000 যোগ কৰিলে 12,000 হ'ব গতিকে আমি 10ৰ লগত 2 যোগ কৰি দিছোঁ 12,000 গতিকে 4টো আছে আমি 4টো 400 লিখিব লাগিব আৰু ইয়াতে চাওক 15 আছে 15ত আমি কিমান লিখিব লাগিব 10 যোগ 5 কৰিলে 15 হয় গতিকে ইয়াতে 10 যোগ 5 কৰি দিছোঁ তো তোমালোকে এইখিনি বুজি পাইছা ইয়াতো মই তোমালোকক এই বি নম্বৰটো কৰি দিছোঁ আৰু ইয়াতে চি নম্বৰটো কৰি নিশ্চয় এইখিনি বুজি পাইছা তো ছাত্ৰ-ছাত্ৰীসকল আমি এইবাৰ 9 নম্বৰলৈ আহিছোঁ তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা তো ইয়াতে ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখিব দিছে ইয়াতে কিমান আছে চাওক এটোত আছে 1,10,100,000 অযুত 9 অযুত আছে গতিকে আমি 9 অযুতত আমি এনেকৈ লিখিব লাগিব 9ৰ পিঠিত কেইটা শূন্য বহিব 4টা শূন্য বহিব 1,10,100,000 অযুত 9ত অযুত হয় গতিকে আমি এইটো লিখিছোঁ আৰু বিত কিমান হ'ব আমাৰ বিত আছে 1,10,100,000 অযুত লাখ আমাৰ 6ত কিমান আছে লাখ আছে 6 লাখত আমাৰ কেইটা শূন্য বহিব আমাৰ 6 লাখত 6টা সংখ্যা বহিব ঠিক আছে আৰু চিটো দিয়া আছে আপোনালোকৰ 1,10,100,000 অযুত লাখ নিযুত কোটি 2 কোটি ইয়াতে সেইকাৰণে 2 কোটি হ'ব আমাক যিহেতু ঘেৰ দিয়া সংখ্যাটোত উলিয়াব দিছে স্থানমানটো আৰু ইয়াতে ডিটো এনেকৈ দিছোঁ তোমালোকে নোট কৰি ল'বা এইখিনি তো ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰথম পাঠটোৰ এইখিনি আলোচনা কৰিলোঁ আজি অৰ্থাৎ আমাৰ একৰ এটো আলোচনা কৰিলোঁ অনুশীলনী আৰু ইয়াৰে নেক্সট পাৰ্টত মই লৈ আহিম তোমালোকলৈ একৰ বিটো অনুশীলনী একৰ বিটো লৈ আহিম তো তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'বা তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ